মুৰ্গী বুলি কৈছো মই কি কোৱা জেলত যাব লাগিব জেলত যাব লাগিব তোৰ এতিয়াও গম পোৱা নাই শুন মই কৈছো শুন ভালকে শুনবি কথাটো আমাৰ যে নতুন 50 টকা নোট কিখান আছে নতুন 50 টকা নোট আছে মই দেখাইছো আছে মানে থাকলি বুলি কলি কি হ'ব মই দেখাইছো এখন যে নতুন 50 টকা নোট খান আছে এখন নোট যাৰ হাতত থাকে এটা মোদী চৰকাৰৰ নাম শুনছা না শুনা নাই মোদী চৰকাৰে এখন নোট উলিয়াইছিল না এখন মোদী চৰকাৰৰ এখন নতুন নোট খান যাৰ হাতত থাকে এটা নতুন নিয়ম কিন্তু নতুন নিয়ম তুমি গম পোৱা নাই যদি মই এতিয়া কৈ দিলো নতুন নিয়ম এই 50 টকা নোট খান যাৰ হাতত থাকে শুনি জেলত যাব লাগিব কি কয় জেলত যাব লাগিব কি আছে নাই শুন আমাৰ গাঁৱৰ ওচৰৰ পাজৰৰ যিমানখিনি মানুহ আছে গোটাখিনি মানুহ চাইকেল খান আছে চাই দিছোন মই কথাখিনি কৈ আছো শুন আমাৰ গাঁৱৰ ওচৰ পাজৰ যিমানখিনি মানুহ আছে এই 50 টকা নোট যিমান আছে গোটাই 50 টকা নোট কেইখন মই আনি ৰিজাৰ্ভ বেংকত জমা দিছো তেতিয়া তাহোন পইচাটো বছৰ কি ৰিকভাৰী কৰি দিব পাৰে আমাৰখিনি লাগিব তোহাৰখিনি লগত মানে কি নাই নিজে চাবি নিজে তুন জেলত যাবি আৰু আছে মোৰ এখন আছে আৰু যেখনি আছে মই ঘৰৰ পৰা আনি দিম আমাৰখিনি আনি দিম নেকি এখন মোৰ লগত আমাৰখিনি আনি দিম পিছত বুঝলা আচলতে কি এলা মই এলা বেলেগৰ কাম চাম কৰা উপায় নাই তুমি এতিয়া আমাৰ চিনাকি চলি না মইতো এখানে কৰিবই লাগিব এটা কাম কৰ বুঝলাই তোহাৰ ঘৰত যিখিনি পইচা আছে এই নতুন 50 টকা নোট আৰু তোহাৰ ঘৰত যিখিনি আছে গোটাখিনি লগাই মোৰ ঘৰত দিবি বুজি মই টাইম নাপাওঁ একচুৱেলি জানা না মই একলা চবকে সহায় কৰোঁতে মই টাইম নাপাওঁ তুমি এতিয়া নিজৰ মানুহ দেচোন আৰু ওচৰ পাজৰ যদি কোনোবা আছে তাহাৰো লৈ একেলগে যিহেতু মই ৰিজাৰ্ভ বেংকত যামেই তেনেহ'লে আৰু একেলগে মই দিয়ে আহিম যা না কি লখেদা আমাৰ মায়ের বিছনা তলত আছে এইখান মানে আনি পেলাই জমা দিলে হ'ব না গধূলা জমা দিম দক লখেদা আমার দেউতার লগতো আছে রবা দেউতার যখনি আছে গোটাখনি মই তোমাক গধূলা দি দিম দা আনবি দেউতাৰ কৈ পাৰা ওচৰ মানুহ কাৰোবাক কৈ পাৰা আনবি যিখিনি পাৰা আনবি আৰু কষ্ট যিহেতু কৰিমেই মই আনবি দেখোন এতিয়া তোহাৰ কাৰণে মই উপায় নাই কি কৰিম মই 50 টাকাই ন এইটো কালাৰ কিন্তু কি কালাৰ নীলা নীলা বুলি কথা নাই এটোৱে কালাৰ নতুনটো নতুনটো এইটো কালাৰ আনবিটা মই যাই দেখো মোৰ কিন্তু সময় নাই মই গধূলা ঘৰত থাকিব পাৰো আহিবি যা গধূলা আনিম বিদ্যা লখেদাক পইচা দিবি আকমা হলে তোক দিছি না কি মানুহে দেখা নাই ইমান দিন মই পইচা দিছো মই দিছিলো গধূলি দিছো না ঘৰত এই কি বা কইলা tu lkhada du lkhada dua aru huna koja poisa tu na to ar horo kai lo iman din ahi lombe bana dibi ya lora poisa tu dislu ji 50 টাকা tu ki hoy 50 টাকা eu kiba haisi na ki ma matha nosto nokorbi de aji ekta man hoy gal no মই না কামৰ ভিতৰত ৰক্ষা বনা কি হল 50 টাকা মায়ের বিছনা তৰপে আনি দিছিলো 50 টাকা নিলান কি নিলা 50 টাকা আপনাক কি দেখাই দিছিলো না বন্ধ হ'ব বুলি যে কৈছিল কি বন্ধ জেলত যাব লাগিব পইচা তো নেদিলি 50 টাকা নতুন 50 টাকা নতুন নিলান
এই 50 টকা কিমান দিছিনো তই মই গতাই দিছিলো থুপ মাইৰ বিচাৰটো বেয়া আপোনাৰ তোৰ 47 আছিল নেকি 47 আৰু তোৰ 38 হয় না 38 তাৰ পিছত 1500 আৰু দিছো আৰু 15 দিছিলি না মোৰ মনত নাথাকে জানা নাই এইগিলা কথা কি জানো গতাই চবৰে কাম কৰি ভুল না কিনা পাম মই সেই জবতহে গৈছো ৰিজাৰ্ভ বেংকত জমা দিছো জমা দিছি জমা দিলি এতিয়া তোৰ পইচা জমা দিয়াৰ লগে লগে নাপায় এইগিলা পইচা গম পা না চৰকাৰী বস্তু নিয়ম থাকে তাত কানুন থাকে এতিয়া লগে লগে নাপাওঁ নাপালি ৰ এতিয়া পঢ় মই এবাৰ যাম দেই অহা সপ্তাহত যাম হা অহা সপ্তাহত গ'লে যিখিনি পইচা দিয়েই দিব আৰু হা কিন্তু শুন কথা দি ইমান নেগবাও পাৰে হা তাৰ কাটি দেখুৱাব পাৰে বনাব ৰাখিব পাৰে হা সেইখিনি সেই বুলি তোক আহিবলৈ মই দিম যা তোৰ মোক ক'বাই নালাগে বহুত দিন লগো বনাই না নাই নাই তোৰ যা সেইলা চিন্তা নকৰিবি পইচা পাবি মই থকাতে পইচা আজি নাপাৰিব আৰু সেই বাৰু যা তোৰ টেনশ্যন নলবি আৰু শুন আবাৰ তোৰ আৰু আহে 15 টকা লবি বুজিবি নাই নহ'লে প্ৰব্লেম পৰবি তোনে ক'লো সেইটো পৰিবি জেলত যাব লাগিব জেলত যাব লাগিব যা 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 পইচা দিম তোক মই এটাত ঐ বুৱা কি এই দীপক দা এটা কথা হলা কি এই লখেৰা যি আছে এই লখেৰা মানে নতুন 50 টকা যি আছে এই 50 টকা এখান বোলে থাকলি এই জেলক যাব লাগিব জেলক কোনে কৈছে লখেৰাই লখে ঘৰৰ পৰা আনি গোটেই মাখা দিলো 47 টকা দিছো মই বঢ়িয়া এই ইয়ে দিছি মই দিছো মই 38 প্ৰথম তো দিছা 1500 আৰু 1500 নাপাম নাই কিয়নি পাবি যা ৰখাজনে কি হ'ল নাপাম এটো পইচা এই 8 টাকাও নাপা মই কৈছো না 8 টাকাও নাপা গম পাইছা কিনো কোৱা পইচা গেলা মাৰা যাব নেকি এই লখেক পইচা দিছা মাৰা নহয় পুহাৰ মাৰা গেলে পইচা দিছা কি ক'লা তোৰ কাৰণে আহিছো তই দিবা কৈছিলে পইচাটো মায়ে পিঠি পেলব মোৰ পিঠি পাৰিব মোৰ পিঠি দিব আজি লখেৰা তোৰ কাৰণে আহিছো চব ফালতু কথা নকবি তই দিবা কৈছিলে এতিয়া হেগলা কৈ লাভ নাই যো এতিয়া ঘৰত যাম লখেদাৰ মায়ে মোৰ মাথা মাৰিলা বহুত আজি লখেদাৰ